অহাকালি আকৌ আমি গাঁৱে গাঁৱে প্ৰাইমাৰী সকলে নিজৰ অঞ্চলত থকা গাঁওবিলাকত অহাকালি যাব আজি আমি ৰোড শ্ব' কৰাৰ পিছত যাতে সকলোৱে নিৰাপদে নিজৰ ঘৰলৈ যাব পাৰে আমাৰ ভালকৈ চলিছে আমি পকেট মিটিং মাত্ৰ কৰিছোঁ ডাঙৰ মিটিং আমি কৰা নাই আৰু সেইকাৰণে আজি ৰোড শ্ব' কৰিবলৈ ওলাইছোঁ একান্ত অৱস্থাত আমি ৰোড শ্ব' কৰিবলৈ ওলাইছোঁ আজি ৰোড শ্ব' কৰাৰ পিছত অহাকালি আকৌ আমাৰ প্ৰাইমাৰী দলে নিজৰ এলেকাত গাঁওবিলাকত তেওঁলোকে সময় ওলাই চাব আৰু অহাকালি আমাৰ কেম্পেইনৰ দিনটো সময়সীমাটো অহাকালি শেষ হ'ব এই গতিকে আমি আজি শনিবাৰ দিনাখন লৈছোঁ এইকাৰণেই লৈছোঁ যাতে ৰোড শ্ব'ত কোনো ট্ৰেফিকৰ লগত মানে সংঘৰ্ষ নহয় আৰু জাম নহয় মানুহৰ যাতে অসুবিধা নহয় তাৰ কাৰণে আজি বজাৰ বন্ধ সেই বজাৰ বন্ধ সময়ত আমি লৈছোঁ তেওঁ চেষ্টা চলাইছে যোৱা BTC নিৰ্বাচনৰ সময়তো আগ্ৰাবা মহিলাৰী যাতে পৰাজিত কৰিব পাৰে তাৰ কাৰণে তেওঁ যথেষ্ট তেওঁৰ বাহুবল ব্যৱহাৰ কৰি পেলাই তেওঁ চেষ্টা কৰিছিল কিন্তু আমাক নোৱাৰিলে আমি মেক্সিমাম চিট পাই পেলাই আমি জয়যুক্ত হ'লোঁ এইবাৰো আমি মেক্সিমাম চিটটো আমি দখল কৰিম BTC অঞ্চলত গতিকে তেওঁ যিমানেই চেষ্টা নকৰক কিয় তেওঁ যিমানেই আমাক বেয়া ধৰণৰ ব্যৱহাৰ কৰিছে লাঞ্ছনা দিছে সিমানেই তেওঁ অধপতন হৈছে গতিকে তেওঁক মই সাৱধান কৰি দিছোঁ তেওঁ যাতে নিজৰ কাৰণে চিন্তা কৰে তেওঁ এগৰাকী ৰাজনীতিবিদ হওক তাকে মই কামনা কৰিছোঁ তেওঁ ইমান তললৈ তেওঁৰ চৰিত্ৰটো ইমান তললৈ অৱনমিত কৰি ল'ব নালাগে তাৰ কাৰণে মই তেওঁক আহ্বান জনাইছোঁ যোৱাকালি নাই ইলেকশ্যন কমিশ্যনৰ যিটো ৰায় সেইটো উচিত আছিলে কিন্তু তেখেতে জবৰদস্তিভাৱে তেওঁ বাহুবল ইউজ কৰি ব্যৱহাৰ কৰি পেলাই ইলেকশ্যন কমিশ্যনৰ জবৰদস্তভাৱে তেওঁ ৰিলেক্সেশ্যন পাবৰ কাৰণে তেওঁক জবৰদস্ত কৰিছে সেইকাৰণে তেওঁ 24 ঘণ্টা ৰিলেক্সেশ্যন পালে এগৰাকী অফিচাৰে উচিত বিচাৰ কৰিছিলে এই উচিত বিচাৰকো তেওঁ মানে খৰ্দন কৰিব পাৰে কমাই আনিব পাৰে ইমানখিনি এনেকুৱা ধৰণৰ ব্যক্তি হয় হিমন্ত বিশ্ব শৰ্মা এইকাৰণে তেওঁক মই মানে আহ্বান জনাইছোঁ ভাল মানুহ হওক ভাল লিডাৰ হওক তেওঁ নিজকে মানে ভাল লিডাৰ হিচাপে প্ৰতিষ্ঠিত কৰিবৰ কাৰণে চেষ্টা কৰক তেওঁৰ বাহুবল ধনবল ব্যৱহাৰ কৰি পেলাই আনক অত্যাচাৰ নকৰক আমাৰ যুৱসকলক তেওঁ অত্যাচাৰ কৰিছে পুলিচ প্ৰশাসনৰ যোগেদি এইটো তেওঁ বন্ধ কৰক এইখিনিয়ে মই আহ্বান কৰিছোঁ এইবাৰ আপোনাৰ পুত্ৰ নহয় পুত্ৰৰ বয়সৰ হয় লৰেন্স ইছলাৰী তেওঁ যুঁজিছে যুঁজত মোৰ ক'বলগীয়া কথা নাই তেনে তেওঁ নিজিকে থেংক ইউ BTR हालामनि थागिबिफोरनि थाखाय UPPLनि 5थि बान्था सरकार दाखांनायनि दान मोननैनि गेजेरावनो क'क्राझाराव गोथार जागायजेनबाय हारिमुआरि जौगाथाय आरो एक्सेलेन्स सेन्टारनि दारै सोलायनाया जौगानायनि UPPL नखर फैगौ बिधान सभानि बिसायख'थियाव ट्रेक्टरनि सावगारियाव फट होना UPPL हान्जाखौ देरहासार खालाम